বহুত দিনৰ মূৰত পুনৰ এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সন্ধিয়া সময়ত কিনো খাওঁ কিনো নাখাওঁ এনেকুৱা লাগে সকলোৰে, হয়নে? আৰু যিহে ঠাণ্ডা পেলাইছে, ঠাণ্ডা বৰষুণ এইফালে, সেইকাৰণে ঘৰৰে মুৰ্গীয়ে পাৰা মানে 4টা কণী আনিলোঁ। মানে ঘৰতে ব্ৰেড আনি থোৱা আছিলে, ভাবিছোঁ তাকে কিবা এটা বনাই খাওঁ চাহকাপৰ লগত। কিমাননো সদায় আৰু বিস্কিট এইবোৰ জ্বলা চানা কিবা খাই থাকিব, সেইকাৰণে ময়ো ভাবিলোঁ বনাওঁ আজি আৰু আপোনালোককো দেখাওঁ বোলো। সেইকাৰণে কণীকেইটা আনি ধুনীয়াকৈ সিজাই ধুনীয়াকৈ এনেকৈ পিটিকি লৈছোঁ। তাতে আপোনালোকে মন পচন্দৰ যি অকণ মছলা দিব পাৰে। মই জালুক, ক'লা নিমখ আৰু ৰেড চিলি অলপ দিছিলোঁ। দি তাৰপিছত ধুনীয়াকৈ চীজ আছিলে, চীজখিনি ধুনীয়াকৈ ৰুকি ল'লোঁ আৰু এনেকৈ ধুনীয়াকৈ বাটাৰ অলপ দি পেলাই ব্ৰেডকেইখনৰ ভিতৰত বস্তুখিনি সুমুৱাই সেক দিলোঁ। আৰু এইটো চাবচোন হা, মোৰ লগত কি এটা হাদছা হৈছে। গৰমে মানে এইটো দাঙিব বিচাৰিছিলোঁ আৰু হাতখন পুৰিলে বাৰু, বিশেষ একো নহ'ল। এয়া মোৰ বনায়ো হ'ল আৰু ধুনীয়াকৈ এনেকৈ সেক দিয়াৰ পিছত মাজে ধুনীয়াকৈ কাটি দিছোঁ। এয়া সন্ধিয়া চাহকাপ মা আৰু মই ধুনীয়াকৈ খাওঁ। আপোনালোকেও বনাই খাব আৰু মোৰ